ভিডিঅ'টো একদম বম ধামাকা ভিডিঅ' হ'ব, শেষলৈ চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মই গণেশৰ অন্য এটা ভ্লগলৈ। তো এয়া চাওক, মই উন্দিনা য'ৰ পৰা ভিডিঅ' আৰম্ভ কৰোঁ, এয়া মোৰ জিমৰ ওচৰৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিও মই এই জিমৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তো আজি এফালে ফুৰিবলৈ যাই আছোঁ, কিবা অলপ কামত যাম, লগতে ফুৰিবলৈ যাম। ৰাস পূজা আজিৰ পৰা আৰম্ভ হৈ গৈছে, এইটো গম পাইছে। দিনত আজি অলপ আপোনালোকক দেখুৱাই লৈ আহিম, ৰাস পূজাৰ ফালে ফুৰিবলৈ যাই আছোঁ। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক। লগতে যোৱাৰ আগত অলপ জিম কৰি যাওঁ, ইয়াত জিমটোত অলপ জিম কৰি যাওঁ। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি থৈ দিয়ক। কাৰণ এইটো আপোনালোকক একেবাৰে ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক। কাৰণ ছাবস্ক্ৰাইব একেবাৰে কম হৈছে। ছাবস্ক্ৰাইব কম হৈ থাকিলেতো ভিডিঅ' দিবলৈ মন নাযায়, কাৰণ 50টা বা 60টা ছাবস্ক্ৰাইবাৰ লৈ কেনেকৈ এইটো ভিডিঅ' দি থাকিব পাৰি। তো আপোনালোকে ছাপোৰ্ট কৰক, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। অন্য বেলেগ যি নহওক ছাবস্ক্ৰাইবটো কৰি দিয়ক প্লিজ। তো এয়া চাওক, এয়া মই জিমটো এইটো, ইয়াত অলপ এক্সাৰচাইজ কৰিম এতিয়া। তো ৰ'দ দি আছে, তথাপিতো কৰিম অলপ টাইম। তো কৰা নাই যেতিয়া এক্সাৰচাইজ, এতিয়া এক্সাৰচাইজ কৰি লৈ ইয়াত। তো এক্সাৰচাইজ কৰি ৱৰ্কআউট এইবিলাক কৰি চৰি উঠি একদম ফুৰিবলৈ যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈ। গাইছ, এতিয়া জিম কৰা হৈ গ'ল। তো চাওক এইবোৰ বস্তুবোৰ। তো একেবাৰে জিম কৰিলোঁতো বহুত ৰ'দ দি আছে, সেয়েহে বেছি টাইম জিম কৰিব নোৱাৰিলোঁ, অলপ কৰিলোঁ এনে। তো এতিয়া বলক গা চা ধুই একেবাৰে য'ত ফুৰিব যাম বুলি কৈছোঁ তালৈ যাওঁ। তো বলক। তো গাইছ, এতিয়া গা চা ধুই একেবাৰে চলা তলা পিন্ধি ওলালোঁ। তো ফুৰিবলৈ যাবলৈ ওলালোঁ। এইখন চাইকেলখন, তো চাইকেল লৈয়ে যাওঁ, য'তে ওলাওঁ আমাৰ চাইকেলেদিয়ে ঘূৰোঁ। তো ওলাই গ'লোঁ, ইয়াৰ ৰেডি একদম। তো বলক এতিয়া যাই থাকোঁ আগলৈ। এতিয়া চাইকেল মাৰি আহি আছোঁ, আমাৰ গাঁৱৰ মাছ পালোঁ, গাঁৱৰ মাছ। গৈ আছোঁ লাহে লাহে আৰু চাইকেল মাৰি অকলে। তো লগত কোনো নাই আজি। তো বলক আপোনালোকেও যাই থাকক মোৰ পাছে পাছে। বলক। তো গাইছ, দেখছি না চব ধান চান পকি গ'লে কিবা এটা ভাল লাগে এনেকুৱা দৃশ্য দেখা পাই গাইছ। ফাইনেলি গাইছ, যিখিনি ঠাইত আমি যাম বুলি কৈছিলোঁ ফুৰিব, সেই ৰাস পূজাত, তো তাত যাই পোৱাৰ পিছত কি হ'ল তো চাওক, এতিয়াহে ধামাকা হ'ব একেবাৰে। তো চাই থাকক। আমাৰ ওচৰত শোভাযাত্ৰা। তো বহুত মানুহ দেখিছে চাৰিওফালে, একেবাৰে মানুহ। বহুতে বিভিন্ন জাতি উপজাতিৰ অভিনয় কৰিছে। চাওক, এয়া হৈছে নৰেন্দ্ৰ মোদী। পিছে নৰেন্দ্ৰ মোদীৰ গাড়ীখন অলপ বেয়া হ'ল। তো চাওক, বেটাৰী গাড়ীত গৈছে এয়া নৰেন্দ্ৰ মোদী। এয়া চাওক, মহাদেৱ বাবা। চাওক, বহুত মানুহ হৈছে গাইছ। চাওক, নানান ধৰণৰ সৰু ল'ৰা ছোৱালী, স্কুলৰ ছোৱালী ল'ৰা সকলোৱে কৰিছে। এয়া চাওক, এয়া বহুত মানুহ, বহুতে এয়া SSB যে হৈছে, চব এইবিলাক চব সকলো প্ৰদৰ্শন কৰিছে নিজে। এয়া মাছ মাৰিবলৈ গৈছে। তো চাওক, এয়া হৈছে ৰাস পূজাৰে কিবা এখন পোষ্টাৰ। এয়া নৰেন্দ্ৰ মোদীৰ লগতে বডিগাৰ্ড চাওক গাইছ। তো দেখিছে গাইছ, সকলোৱে পতাকা চতাকা লৈ পুৰা শোভাযাত্ৰা। মানুহ চাওক, জহে মানুহ গাইছ। কিন্তু বেলেগ একো নহয়, বহুত ৰ'দ দিছে। তো চাওক, এয়া বৰ কইনা। তো পুলিচটো বাৰু এইটো অৰিজিনেল পুলিচ। তো চাওক, এয়া বহুতে নানান কাম কৰিছে। চাওক, এয়া কোনোবাই ডাঙৰি টানিছে ধানৰ, দেখিছে। তো এয়া ঠেলাত কি এইটো কিন্তু মই বুজি পোৱা নাই, কিন্তু এটা জঁটৰ এটা দেখিছোঁ মুঠতে। তো এইবোৰ চাওক, সকলোৱে কোনোবাই মাছ মাৰিব যোৱা অভিনয় কৰিছে। এয়া আইতাহঁতে দেখিছে। আৰু ইহঁতক চাওক গাইছ, কিবা ৰঙা টুপি ৰঙা ড্ৰেছ মাৰি কিবা পেৰেড মাৰি যাই আছে, কিবা NCC নেকি, NCCৰ নিচিনা কিবা। তো চাওক, ছোৱালীবিলাকৰ হৈছে নীলা ড্ৰেছ, কিবা নীলা পতাকা লৈছে। ড্ৰেছটো মই ভালকৈ ধৰিব পৰা নাই, NCC নে কি। আপোনালোকে কমেণ্ট কৰি জনাই দিয়কচোন কি বাৰু এইটো। তো গাইছ, অকলতো পূজাখনত শোভাযাত্ৰাই নহয়, আৰু বহুত কিবা কিবি আয়োজন আছে। সেই আয়োজনবোৰৰ ভিতৰত এটা হৈছে মীনা বজাৰ, চাৰ্কাছ, এইবিলাক বহুত বস্তু আছে। কিন্তু তাৰ অলপ সেইবোৰ কেনেকৈ বনাই আছে, কেনেকৈ প্ৰস্তুত কৰি আছে, সেয়া অলপ চাই লওক আপোনালোকে ভিডিঅ'টোত। এয়া দেখিছে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক, এয়া মীনা বজাৰৰ চেৰকি বা নানান কিবা বস্তু, নামবোৰ নাজানো বাৰু। তো
তো এইবোৰ বনাই আছে দেখিছে আপোনালোকে ইয়াত তো কিছুমান বনা হৈছে আৰু কিছুমান বনাই আছে এইবোৰ দোকান আহিছে বহুত দোকান চোকান আহিছে মিনা বজাৰৰ পৰাই তো খালি ইয়াত পূজা চাবলৈ আহক আৰু পইচা লৈ আহক লগত বহুত বস্তু কিনিব পাৰিব আৰু ইয়াত উঠিব লাগিব তো আৰু ভালকৈ দেখুৱাই আছোঁ নেক্সট ভিডিঅ' ফাইনেলি গাইছ তো আহি পাই গ'লোঁ এতিয়া পূজা চূজা চাই দিনতে পূজা চূজা চাই আহিলোঁ গাইজ আজি আৰম্ভণিৰ দিনাই কেনে পালে শোভাযাত্ৰা চাই লগতে সম্পূৰ্ণ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অল কৰি থৈ দিব তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল তো টাটা বাই বাই